বৰপেটাৰ সমীপৱৰ্তী পালহাচি বছৰত অনুষ্ঠিত হোৱা এক সঁচাকতা সভাত প্ৰেছ মিডিয়াত এজন ব্যক্তিৰ মন্তব্যত তীব্ৰ প্ৰতিক্ৰিয়া পালহাচিৰ কনৰাপাৰা ৰাইজৰ। জানিব পৰা মতে পালহাচিৰ এজন সৎ নিষ্ঠাবান ব্যক্তি তথা সমাজসেৱক পিয়াৰ মহম্মদ আবু চালেহক কিছুমান অসামাজিক কামৰ লগত জড়িত থকাৰ এক মন্তব্যত অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এনেকুৱা অবাস্তৱ আৰু অযুক্তিকৰ কথা কোনো পক্ষই মানি ল'ব পৰা নাই অঞ্চলৰ সাধাৰণ ৰাইজে। আজি গাঁওখনৰ ৰাইজে বিভিন্ন শ্লোগানেৰে পালহাচি ৰাজপথ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আৰু সংবাদ মাধ্যমত এক ভিত্তিহীন কথা প্ৰকাশ কৰা প্ৰাক্তন শিক্ষকগৰাকীক অতি সোনকালে ক্ষমা খুচিবলৈ দাবী কৰে, অন্যথা মানহানি গোচৰ ৰুজু কৰিব বুলি জানিবলৈ দিয়ে। ৰিপৰ্ট rkylive। আমাৰ পালহাজি মাৰ্কাত জামে মছজিদৰ প্ৰাংগণত যিখন মিটিং হৈছে, ব্যক্তিগতভাৱে মই সেই মিটিঙত উপস্থিত আছিলোঁ আৰু মিটিঙত যিখিনি ষ্টেপ লৈছে সেইখিনি ষ্টেপ আমি সকলো অঞ্চলবাসীয়ে আদৰি লৈছোঁ, কিন্তু তাতে এটা ভুল মেছেজ আহিছে। সেই ভুল মেছেজটো আমাৰ পালহাজি উচ্চতৰ মাধ্যমিক আদৰ্শ বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ মহোদয়ে পাইছে। হয়তো তেখেতক মই ব্যক্তিগতভাৱে চিনো, তেখেত আমাৰ ছাৰ আছিল, কিন্তু তেখেতৰ কাণত হয়তো ভুলক্ৰমে মেছেজটো সোমাইছে। তেখেতে ভালকৈ বুজি নাপায় আমাৰ পালহাজি কনৰাপাৰাৰ এজন শিক্ষিত যুৱক, ছ'চিয়েল ৱৰ্কাৰ বুলিও ক'ব পাৰি, তেখেতৰ নামত এটা ভুল এটা অপপ্ৰচাৰ, ডেট ইজ তেওঁ বোলে ড্ৰাগছৰ লগত জড়িত, তেওঁ বোলে সমাজত আৰু সিঁচৰিত হৈ থকা যোৱা